নমস্কাৰ গাইছ, মোৰ কৌশিক ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। মোৰ ঘৰৰ পিছপিনৰ পৰা মানে মহন্তবাৰীৰ পিছপিনৰ নহয় আৰু গাইছ, মোৰ ঘৰৰ বাৰীৰ পিছপিনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেন্তে ব'লক গাইছ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। মানে আজি মোৰ ঘৰৰ পিছপিনে ক'ত কি হৈছে মানে ঘৰৰ পিছপিনে খানা নাখাওঁ গাইছ, মানে ঘৰৰ পিছপিনে মানে ক'ত কি আছে আমি দেখাবলৈ চেষ্টা কৰিম। মানে আজি এনেই আছোঁ, ফ্ৰী আছোঁ, চ' অলপ দেখাই দিওঁ। মানে কলেজ চলেজ নাই আজি, বিন্দাছ, চ' অলপ দেখাওঁ। মানে পঢ়ি উঠি মানে এতিয়া মানে আহিছোঁ বাৰীৰ মানে বাৰীৰ ক'ত কি আছে মানে দেখাবলৈ চেষ্টা কৰিম। তো গাইছ চলো ভিডিঅ' ষ্টাৰ্ট কৰতে হম। এইবিলাক চাব পাৰে, এইবিলাক বা হয়, বা মানে লাগিলে ক'ব এইবিলাক মই ডিছকাউণ্ট দিম। মোৰ ঘৰত কিনিব আহিলে মই ডিছকাউণ্ট দিম। এইবিলাক বা হয়, বা মানে তাজা বা লোকেল বা, মানে নদীৰ কাষত আছে পূৰা। এইটো নদী দেখা পাইছে, এইটো নদী হয়, এইটো নদীৰ কাষতে পূৰা। মানে কেনেকুৱা বা লাগে আপোনালোকৰ, ডাঙৰ সৰু চব বা পাব। এইবিলাক মানে নদীৰ কাষত আছে পূৰা লোকেল তাজা বা আছে, গাইছ চাব পাৰে। আৰু চেগুনৰ গাছো আছে, মানে যেতিয়া মানে বিয়া চিয়া মানে বুজিছে গাইছ। মানে চ' এইবিলাক মানে হ'ব এতিয়া টাইমক লগিন হ'ব এইবিলাক গাছ, মানে এইবিলাক গাছ তাজা গাছ। চ' এইবিলাকে মোৰ বাৰীৰ পিছনে ক'ত কি আছে দেখাবলৈ চেষ্টা কৰিম। তো গাইছ ফানি ভিডিঅ' এটা গাইছ, চ' অলপমান মানে বুজিছে কি ক'ব গৈছোঁ। চ' অলপ মানে দেখাওঁ গাইছ। চ' ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, বেছি দীঘলে নকৰোঁ ব্লগটো, শ্বৰ্ট চিম্পল ভিডিঅ' দিবলৈ চেষ্টা গাইছ। চলে এতিয়া কি মজা চাওকচোন একবাৰ, আকাশখন চাওকচোন কি ধুনীয়া, মানে চাওকচোন গাইছ। এটা চিনেমেটিক শ্বট চাই লওক, মানে আকাশখনৰ পৰা টেন টেন। তামোলে মেইন আৰু গাইছ, মানে তামোলে মেইন। এইবিলাক চব তামোলে এইবিলাক চব মানে তামোলে ৰুই দিছোঁ। মানে চব অল বাউণ্ডাৰী মানে মাটি যিমান মাটি আছে মাত্ৰ এইবিলাক মানে পানী উঠেতো এইবিলাকত মানে ৰুই দিয়া নাই বিশেষকৈ। এইবিলাকৰ ৰুম অলপ আস্তে ৰুম, মানে ইবাৰ নোৰোঁ, নেক্সট বাৰ ৰুম। তো এইবিলাক গোটেই জেগাতে মানে তামোল ৰুই দিয়া গৈছে। মানে ইপিনে তামোলৰ কাৰণে বিখ্যাত, চ' সেইকাৰণে চব আমিও তামোলে ৰুইছোঁ। আমিতো খেতি নকৰোঁ গাইছ, মানে খেতি কৰে, আমাৰ এই নদীটো আছে ন, নদীত সিপিনে খেতি কৰে। চ' আমি আৰু খেতি কৰা মানুহ নাই, চ' সেইবিলাক কাৰণে আৰু মানে আৰু বুজিছে, তামোল ৰুই দিলোঁ। চ' এইয়ে আৰু মানে বাৰীৰ পিছপিনে বেকে একো নাই, মানে এইয়ে বাৰীৰ পিছপিনে আৰু কি দেখাম গাইছ। শ্বৰ্ট চিম্পল ব্লগ আৰু এটা, মানে আপোনালোকে ছাপোৰ্ট কৰিব মোৰ চেনেলটো। আপোনালোকে মোৰ চেনেলত লাইক ভিউজ ইমান অহা নাই, তথাপিও মই হাৰ মানা নাই গাইছ। তো আপোনালোকে ফুল ছাপোৰ্ট দেখাব গাইছ। আপোনালোকে ছাপোৰ্ট নহ'লে মই কেনেকৈ আগবাঢ়ি যাম আগলৈ। তো আপোনালোকে ছাপোৰ্ট দেখাব গাইছ। মই ভাল কণ্টেণ্টৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ডেইলি নোৱাৰিলেও মই সপ্তাহত 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। শ্বৰ্ট চিম্পল হ'লেও বা নৰ্মেল ভিডিঅ' হ'লেও মই দিবলৈ চেষ্টা কৰিম। মানে পুৰণীয়া চবৰে চাওক গাইছ, হা এইটো পুখুৰী, মানে পুখুৰীত মাছ দি আছে, চব পানী বেছি আছোঁ, তো সেইকাৰণে মাছ চাছ দেখাব নোৱাৰি। মানে আৰু এইটোৱে পুখুৰী, চবৰে ইয়াতে গা চা ধোৱা হয়। মানে সেইটো মানে ভূটান চকীৰ পৰা, মানে আপোনালোকে জানে ভূটান চকীৰ পৰা আহিছে এইটো পানীটো বৈ। এই সৰু নদী নালা এইবিলাকেদি পানী আহিছে। চ' এইবিলাকেদি পানী সোমাই দিয়া হয়, এদি পানী সোমাই আছে পুখুৰীটো, চাব পাৰে গাইছ। এই গাইছ আৰু বাৰীৰ পিছপিনে এই আৰু মানে এটা শ্বৰ্ট চিম্পল ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ। এইবিলাকে আৰু চব পিনে তামোল চাব পাৰে। এইয়ে মিউজিক লগাই দিছে, মিউজিকত চাওক গাইছ। গাইছ এটা প্ৰকাণ্ড নাৰিকল চাব পাৰে, কি লাম্বা গাছ, চাওকচোন গাইছ। পূৰা মানে বাপৰে বাপ, পাৰাই মুস্কিল হয় দিয়া। মহাৰাজাই মানে শুই আছে, চাব পাৰে। মহাৰাজা, আমাৰ এইটো মহাৰাজা হয়, ঘৰৰ বছ আমাৰ, চাব পাৰে। পূৰা মানে ইয়াৰ লাইফে মানে বেষ্ট, মানে আৰু খাই লৈ বিন্দাছ ঘুমাই থকা আৰু আৰু কি ক'ম। ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ, মানে শ্বৰ্ট চিম্পল ব্লগ এটা দিবলৈ চেষ্টা কৰিলোঁ। মানে আপোনালোকে ভুল নুবুজিব। চ' এটা ব্লগ দিলোঁ, এটা ফানি টাইপৰ এটা ব্লগ হ'ল, মানে মোৰ বাৰীৰ পিছপিনে দেখা হ'ল। তো আপোনালোকে ভুল নুবুজিব, আপোনালোকে জাষ্ট এটা চিম্পল ব্লগ দিবলৈ চেষ্টা কৰিলোঁ। সেয়ে আৰু মানে ব্লগটো মানে এনেকুৱা নহয় যাতে মানে বেয়া ভাবি ব্লগটো মানে জাষ্ট এটা ফানি ভিডিঅ' এটা আপোনালোকে যাতে হাঁহি উঠে। চ' হাঁহি উঠাৰ কাৰণে বনালোঁ, তথাপিও এটা ব্লগ বনালোঁ। মানে চ' আপোনালোকে বেয়া চেয়া নাপাব। মানে নেক্সট ভিডিঅ' মই ভাল দিবলৈ চেষ্টা কৰিম। মই ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰি আছোঁ, মানে চেনেলত মানে ভাল ভিডিঅ' নহ'লেও মানে ডেইলি ব্লগছটো মই দিবলৈ চেষ্টা কৰিম। ঘৰত থাকি আৰু এনেকুৱা কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। মানে ভাবিলোঁ অলপমান বাৰীৰে অলপমান কিছু
ব্লগ বনাই দিওঁ ব্লগটো মানে আপোনালোকে কমেণ্ট বক্সত ক'ব পাৰে ব্লগটো মানে এনেকুৱা নহয় মানে বেলেগ বেলেগ জেগাত যাই ব্লগ বনাওঁ আৰু বেলেগ বেলেগ ধুনীয়া ধুনীয়া ঠাই দেখোঁ ভাল ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাওঁ আপোনালোকে ক'ব বাট মই জানো মানে ব্লগটোৱে নৰ্মেলি হওক বা চিম্পলে হওক ব্লগটো মানে চাই মনোৰঞ্জন পাওক বা মানে চবৰে এটা হাঁহি উঠক মই এনে টাইমত ব্লগটো বনাইছোঁ চ' আপোনালোকে ভুল নুবুজিব মই নেক্সট ভিডিঅ' ভাল ভাল দিবলৈ চেষ্টা কৰিম মানে আপোনালোক পূজাৰ ভিডিঅ' আপোনালোকে চেনেলত চাব পূজাৰ ভিডিঅ' ভাল ভাল দিবলৈ চেষ্টা কৰিম পূজাৰ ভিডিঅ' মই ডেইলি দিবলৈ চেষ্টা কৰিম মানে ডেইলি নহ'লেও মই মানে পূজা প্ৰত্যেকটা পূজা দেখাবলৈ চেষ্টা কৰিম অলপ দূৰৰ হ'লেও বা আমাৰ গাঁৱত কেনেকুৱা ক'ত কি প্ৰস্তুতি পূজাৰ প্ৰস্তুতি চব দেখাবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ আহিছোঁ ইয়াতে ভিডিঅ'টো সামৰিছোঁ তেন্তে যদি মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেন্তে বাই বাই গাইছ এণ্ড টেক কেয়াৰ